ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিম। ত্ৰিভুজৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিব লাগে, প্ৰথমতে মই এটা ত্ৰিভুজ লৈ লৈছো। এইটো ত্ৰিভুজ, ইয়াত কেইটা ত্ৰিভুজ আছে এইটো কেনেকৈ নিৰ্ণয় কৰিব পৰা যায় খুব সহজতে। এইটো নিৰ্ণয় কৰিবলৈ হলে প্ৰথমে এই ত্ৰিভুজবিলাক সৰু সৰু ত্ৰিভুজবিলাক নাম্বাৰিং কৰি ল'ব লাগিব। এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4, 5, 6, 7, 8। এতিয়া আমি কেইটা ত্ৰিভুজ পালো? সৰু ত্ৰিভুজ 8টা। এতিয়া ইয়াত আমি 8 লিখি লওঁ। ইয়াৰ লগত 2 পূৰণ কৰিব লাগিব, নাইবা যেইকেইটা ত্ৰিভুজ আছে তাৰ 2 গুণ ল'ব লাগে। এতিয়া যদি আমি 8ৰ লগত 2 পূৰণ কৰোঁ কিমান হ'ব? 16। গতিকে ইয়াত মুঠ ত্ৰিভুজ কেইটা আছে? 16টা। ইয়াৰ অপশ্যনটো প্ৰথমতে আছে 14, 12, 18 আৰু ডিত আছে কি 16। গতিকে এইটোৱে হ'ব ইয়াৰ কাৰেক্ট সংখ্যা। গতিকে ইয়াত কেইটা ত্ৰিভুজ আছে? মুঠ 16টা ত্ৰিভুজ আছে। আমি 2 নম্বৰটো লৈছো, 2 নম্বৰ চিত্ৰটো। ইয়াত কেইটা ত্ৰিভুজ আছে? ইয়াৰ অপশ্যনত দিয়া আছে এত আছে 14, বি 15, সি 18, ডি 16। দি কোনটো হ'ব সংখ্যা? সঠিক সংখ্যাটো কোনটো হ'ব? এটা আমি কেনেকৈ নিৰ্ণয় কৰিম যে এই চিত্ৰটোত খালি গড়কেইটাত আমি নাম্বাৰিং কৰি ল'ম। ইয়াৰ পৰা লৈছো এইটো 1 নম্বৰ, 2 নম্বৰ, 3, 4, 5, 6, 7 আৰু কি 8। এতিয়া আমি কেইটা পালো গড়? খালি গড় 8টা। এতিয়া 8ৰ লগত এতিয়া আমি কি 2 পূৰণ কৰিম, নাইবা 8ক 2 গুণ কৰিম। 8ক 2 গুণ কৰিলে কিমান হ'ব? 16। গতিকে ইয়াৰ ত্ৰিভুজৰ সংখ্যা হ'ব কিমান? 16। গতিকে ডি অপশ্যনটোৱে হ'ব কাৰেক্ট অপশ্যন। আমি 3 নম্বৰ চিত্ৰটো লৈছো। 3 নম্বৰ চিত্ৰ, ইয়াত তাৰমানে ত্ৰিভুজৰ সংখ্যা দিয়া আছে 12, 11, 10 আৰু 9। গতিকে কেইটা হ'ব? মানে এই অপশ্যন কেইটা, 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন আমাৰ শুদ্ধ হ'ব? ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমে এই সৰু সৰু ত্ৰিভুজ কেইটা আছে এইটো আমি নাম্বাৰিং কৰি ল'ব লাগিব। ইয়াত ধৰি লৈছো আমি 1 নম্বৰ, 2, 3, 4, 5। এতিয়া আমি কেইটা ত্ৰিভুজ পালো? সৰু ত্ৰিভুজ 5টা। ইয়াক 2 গুণ কৰিব লাগিব। 5ৰ 2 গুণ কিমান হয়? 10। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? 10। এতিয়া হ'ব ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা কিমানটা আছে? 10টা। 4 নম্বৰটো লৈছে। ইয়াত এটা চিত্ৰ আছে। এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান বা কিমানটা ত্ৰিভুজ আছে? এতিয়া ইয়াক নিৰ্ণয় কৰিবলৈ হ'লে এই সৰু সৰু ত্ৰিভুজবিলাকক আমি নাম্বাৰিং কৰিব ল'ব লাগিব। এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4, 5, কি হ'ব? 6। গতিকে মুঠ আমি কেইটা সৰু ত্ৰিভুজ পালো? 6টা। আৰু ডাঙৰ ত্ৰিভুজ কেইটা আছে? এইটো এটা কি ত্ৰিভুজ, গতিকে ইয়াৰ লগত কি 1 যোগ। আৰু এটা ত্ৰিভুজ আছে, এইটো এটা কি ডাঙৰ ত্ৰিভুজ। গতিকে ডাঙৰ ত্ৰিভুজ কেইটা আছে? ইয়াত 2টা। গতিকে আৰু 1 যোগ হ'ব, কিমান হ'ব? 6, 7, 8। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? 8। আমি 5 নম্বৰটো লৈছো। এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান? যদি এইটো নিৰ্ণয় কৰিবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব? এই ভিতৰত ত্ৰিভুজ, সৰু সৰু ত্ৰিভুজ কেইটা আছে? প্ৰথমতে 4টা। এইটা আমি নাম্বাৰিং কৰি লওঁ। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। আমি কেইটা পালো? 4টা। গতিকে ইয়াৰ কেই গুণ কৰিব লাগিব? 2 গুণ। 4ৰ 2 গুণ কিমান হয়? 8। এতিয়া আমাৰ চাব লাগিব যে বাকি 4টা কোণাত 4টা ত্ৰিভুজ আমাৰ কি ৰৈ গৈছে। এইকেইটা কি কি? কোনটো? এই এটা ত্ৰিভুজ, এই এটা ত্ৰিভুজ, এই এটা ত্ৰিভুজ আৰু এই এটা কি ত্ৰিভুজ। মানে এইখিনি এটা ত্ৰিভুজ, এইখিনি এটা ত্ৰিভুজ, এইখিনি কেইটা বাকি আছিল? 4টা। গতিকে আমি 8ৰ লগত আগত 8টা পাইছো, ইয়াৰ লগত 4 যোগ কৰি দিম। কিমান হ'ব? 12। গতিকে এই চিত্ৰটোত মুঠ 12টা ত্ৰিভুজ আছে। গতিকে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব কি? বি।
আমি 6 নম্বৰটো লৈ আহিছোঁ 6 নম্বৰ চিত্ৰটোত ইয়াত ত্ৰিভুজৰ সংখ্যা কিমান বা মুঠ কেইটা ত্ৰিভুজ আছে গতিকে এইটো নিৰ্ণয় কৰাৰ কাৰণে যে খালি গড় যিবিলাক আছে এইবিলাকত আমি নাম্বাৰিং কৰি লওঁ ইয়াৰ পৰা আৰম্ভ কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতিয়া আমি কেইটা পালো 16টা আছে ইয়াৰ কেইগুণ ল'ব লাগিব 2 গুণ 16ৰ 2 গুণ কিমান হ'ব 32 32 গতিকে মুঠ ত্ৰিভুজৰ সংখ্যা কেইটা হ'ব 32টা 7 নম্বৰ চিত্ৰটো লৈছো এই চিত্ৰটোত মুঠ কেইটা ত্ৰিভুজ আছে বা ত্ৰিভুজৰ সংখ্যা কিমান আমাৰ চাৰিটা অপচন আছে এই অপচনত আছে 29 বিত আছে 27 আৰু সিত আছে 26 ডিত 30 গতিকে কোনটো আমাৰ কারেক্ট অপশন হ'ব গতিকে ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিবলৈ হলে প্ৰথমতে আমি ইয়াৰ পৰা নাম্বাৰিং কৰি লম এতিয়া আছে এটো 1 আমি 2 লিখিম ইয়াত কি হ'ব 3 আৰু এটা হ'ব কি 4 এতিয়া আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম যে প্ৰথম কি আছে 1 আছে গতিকে আমি ইয়াত 1 লিখি লম তাৰ পিছত কি লিখিব লাগিব যে 1ৰ লগত এইটো কি কৰিব লাগিব যোগ কৰিব লাগিব 1ৰ লগত 2 যোগ কৰিলে কিমান হয় 3 হ'ব তাৰ পিছতো হ'ব 3ৰ লগত এই 3 কি কৰিব লাগিব যোগ কৰিব লাগিব 3ৰ লগত 3 যোগ কৰিলে কিমান হয় 6 হয় এতিয়া 6ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 10 হ'ব যে প্ৰথমটো কিমান আছে 1 আছে গতিকে 1ৰ লগত আমি কি যোগ কৰিম 1 যোগ কৰিম গতিকে ইয়াৰ লগত 1 যোগ কৰিলে এটা কি বাদ দিব লাগিব নাইবা তাৰ পিছৰটো কি শূন্য যোগ কৰিব লাগিব তাৰ পিছৰটো 6 আছে গতিকে কি হ'ব 6 হ'ব যে তাৰ পিছৰটো এইটো আমি কি শূন্য দিব লাগিব গতিকে প্ৰথমটো আমি যিটো সংখ্যা থাকে তাৰ লগত সেম সংখ্যাটো যোগ কৰিব লাগিব তাৰ পিছৰটো শূন্য যোগ দিব লাগে তাৰ পিছৰটো যি সংখ্যা আছে মানে সেম সংখ্যাটোই তাৰ লগত যোগ কৰিব লাগিব আৰু তাৰ পিছৰটো কি দিব লাগিব শূন্য দিব লাগিব এনেকৈ আমি আগবাঢ়িব লাগিব যেটো আৰু আমাৰ নাই গতিকে এতিয়া আমি কি কৰিম এইকেইটা যোগ কৰি দিম 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 3 আৰু 0 যোগ কৰিলে 3 6 আৰু 6 যোগ কৰিলে কিমান হ'ব 12 10 আৰু 0 যোগ কৰিলে কিমান হ'ব 10 হ'ব এইখিনি যোগ কৰিলে কি হয় 27 গতিকে আমাৰ কারেক্ট অপশনটো হ'ব 7 গতিকে ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব মুঠ ত্ৰিভুজৰ সংখ্যা কিমানটা হ'ব 27টা যদি ভিডিওখন চাই দিলে তোমালোকে ভাল পাইছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগত থকা বেল আইকনটো বজাই দিবা ওকে থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও